চাউলি তুমি কাঁহী বাতি ধুই আহিলা? আহিলোঁ। মই নুধুলেনো কোনে ধুব? সেই ভাত খাই সকলোৱে তোমালোকে এৰি থৈহে আহা, সেইটো কাৰণে ধুই মেলি আজৰি হৈ আহিলোঁ। বাহ, আজি ইমান খং উঠি আছে যে, কাৰণটোনো কি? মই কিবা কৰিলোঁ নেকি আকৌ? একো কৰা নাই, কিন্তু মোৰ মানে একদম ঘৰত থাকি থাকি বৰ লাগি গৈছে। কেনি ওলাই যাব নোৱাৰা হৈছোঁ। দিনটো অকল ঘৰৰ কাম আৰু ঘৰতে সোমাই থাকিব লাগে। তুমিতো সেই অফিচলৈ যোৱা লগৰবিলাককে লগ পোৱা, মই দেখোন ঘৰলৈও সেই যাব নাপাওঁ। সেইটোহে কথা মানে। সেইদিনাখন দেখোন তুমি ঘৰলৈ যাম বুলি ওলাইছিলা, কিন্তু নিজেহে নগ'লা। কিয়? মই তোমাক পঠিওৱা নাছিলোঁ জানো কেইদিনমান ঘৰত থাকি আহাগৈ বুলি? হ'ব নেকি? সকলো জানি নজনা ভাও নধৰিবা। মই সেইদিনা যাম বুলি সকলোবোৰ কাম ৰাতিপুৱাই আজৰি হৈ ল'লোঁ, কিন্তু তোমাৰ মায়ে মোক ঘৰলৈ যাব নিদিলে, কাৰণ তোমাৰ ভণ্টি সেই বিয়া হৈ যোৱা এমাহমান হৈছেহে। ঘৰখনৰ বোলে এইদৰে বৈয়েকজনী আকৌ মাকৰ ঘৰত থাকিলেগৈ মানুহে কি বুলি ক'ব বুলি ক'লে, সেইটো কাৰণে মই ঘৰলৈ যাব নাপালোঁ। সেই মা দেউতাহঁতক মাতিম বুলি ভাবি আছোঁ, তোমাৰ মায়ে বা আকৌ কি বুলি কয়। মোৰ মায়েনো কিয় বেয়া পাব? তোমাৰ মা দেউতা আহিলে ভালহে পাব আকৌ। আচলতে মানে মায়ে তোমাক বেয়া পাবত কথাটো কোৱা নাছিল। তোমাক ঘৰলৈ যাব মানা কৰিছিল, কাৰণ তুমি গ'লেগৈ ঘৰখন ঠাণ্ডা হৈ পৰিব যে। আগতে যিহেতু ভণ্টি থাকে, সেইটো কাৰণে ঘৰখনত ফূৰ্তি ফাৰ্তা হৈ থাকে। আকৌ তুমিও যদি নাথাকা, ভণ্টিটো নাই, তেনেহ'লে ঘৰখন একেবাৰে নিজান হৈ পৰিব। হ'ব, তোমাৰ মায়ে মই যোৱাটো সেইটো কাৰণেই নিবিচাৰে, কাৰণ গোটেই ঘৰৰ কামবোৰ কৰিব পাব যে মই গ'লেগৈ। এতিয়া দেখোন গোটেই ঘৰৰ কামবোৰ ময়ে কৰি থাকোঁ। আৰু এটা কথা, মোৰ যদি খং উঠিব, মই সেই ঘৰত গৈ থাকি আহিমগৈ আকৌ। মই কাৰো কথা নুশুনিম। হ'ব, এতিয়া খং কৰি থাকিব নালাগে। পিছে তুমি অথনি মোক কিবা এটা কথা ক'ম বুলি কৈছিলা নহয়, কি কথা কোৱাচোন? আচলতে মানে কথাটো এনেকুৱা ধৰণৰ, উঠনি তোমালোকৰ মায়ে মোক সেই বজাৰ কৰিবলৈ লৈ গৈছিল, আৰু কালিলৈ আমাক সেই প্ৰণয়হঁতৰ ঘৰলৈ যাব কৈছে, মানে ভণ্টিক কিবা কিবি দিবলৈ। এতিয়া কি কৰা তুমিয়ে কোৱাচোন? কি? মায়ে মোক সেই প্ৰণয় বোলাটোৰ ঘৰলৈ যাব কৈছে? মায়ে কি গম নাপায় নেকি সেইদিনা আমাক কিমান বেয়া ব্যৱহাৰ কৰিলে আমি প্ৰথম দিনা ঘৰলৈ যাওঁতে সিহঁতৰ ভণ্টিক আনিবলৈ? আৰু সেইদিনা দেখোন মাও গৈছিলে, তাৰপিছতো মায়ে আমাক আকৌ তাহাঁতৰ ঘৰলৈ যাব কৈছে। সেইটোৱেতো মই মাক কৈছোঁ, সেইদিনা আমাৰ লগত যিখিনি ব্যৱহাৰ কৰিলে সেইখিনি সীমান্ত কেতিয়াও পাহৰিব নোৱাৰে বুলি, আৰু ময়ো পাহৰিব নোৱাৰোঁ বুলি। কিন্তু মায়ে কৈছে সেইবিলাক ধৰি থাকিলে ক'ত হ'ব বোলে, তোমালোকে সৰু বুলি এতিয়া তাইক ক্ষমা কৰি দিব লাগিব বুলি কৈছে। মানে মোৰতো অকণমানো তালৈ যাব মন নাই, কিন্তু মায়ে আকৌ এতিয়া নুবুজে নহয়। মই তেনেকৈ কোৱাৰ কাৰণে মোকেই বেয়া পাইছে। সঁচাকৈ পাই, মায়েও যে কিনো কামবোৰ কৰি থাকে নহয়। মোৰ মানে সেইখন ঘৰলৈ যাবলৈ অলপো মন নাই। এতিয়া মানে মাৰ কাৰণে যাব লাগিব যেন পাইছোঁ। একো নাই দিয়া, এতিয়া মায়ে পঠিয়াইছে যেতিয়া নেকি যাবই লাগিব। সেই শ্বপিং কৰাখিনি কালিলৈ লৈ যাবগৈ লাগিব। আমি তাত সেই বেছি দেৰি নবহোঁ, বস্তুখিনি দিম আৰু ভণ্টিক, তাৰপিছত আহি দিম তাৰ পৰা। তুমিতো ইমানখিনি ভাবিয়ে লৈছা। মই যে তাত সোমাবলৈ নাই, মই বাহিৰতে থাকিম। তুমিয়ে গৈ সেই বস্তুখিনি দি থৈ আহিবা, মানে তুমিয়ে কথা পাতিবা, মই বাহিৰতে সেই গাড়ীৰ ভিতৰতে বহি থাকিম। কি? মই অকলে যাব নাই দেই তাত। পাগল হৈছা নেকি তুমি? অকলে যাবলৈ মই তাত? তুমি ওলাবা, আৰু সেই গাড়ীৰ ভিতৰত বহি থাকিব নালাগে। তাতে যদি মায়ে গম পায় তুমি গৈও তাত নাই সোমোৱা বুলি, আৰু কথাটো বেয়া হ'ব। ভণ্টিয়েতো মাক ফোন কৰি ক'বই ন, তেতিয়া মায়ে আমাকহে বেয়া পাব, মোকে ভুল বুজিব। আৰে তুমি কথাটো বুজি পোৱা নাই। মোৰ যে তাত সোমাবলৈ অলপো মন নাই। সেই প্ৰণয় বোলাটোক দেখিলে মোৰ খঙে উঠিব। আকৌ তাতে যদি হুলস্থুল হৈ যায়, এনেই বেয়া কথা হ'ব। ভণ্টিকহে সিহঁতে শাস্তি দিব। মই হ'লে এইবিলাক নাজানো, তুমি সেই সোমাব লাগিব। মই কিন্তু অকলে নাযাওঁ। আৰু এটা কথা, তোমাৰ যদি সোমাবলৈ মন নাই, তুমি তোমাৰ মাক ক'বা। মায়ে তেতিয়া যিটো ক'ব সেইটোৱে হ'ব। ঠিক আছে বাৰু, এইটো কথাকে আকৌ মাক ক'ব নালাগে দিয়া। মাক ক'লে এনেই মায়ে কথাটো বহলহে কৰিব। মই সোমামগৈ বাৰু, খালি আমি বস্তুখিনি দিম আৰু আহিম দেই। তাত চাহ তাহ খোৱা একো নকৰোঁ। সেইটোৱেও, মইতো তোমাক সেইটোৱে কৈছোঁ ন। তাত আমি অকল বস্তুখিনি দিম আৰু আহিম। সেই বহা বহি ইমানকৈ কৰি নাথাকোঁ, কাৰণ সেইখন ঘৰত গ'লে যে মোৰ কেনেকুৱা লাগিব নহয়, নিজৰে আফচোচ হ'ব। এতিয়া কেৱল সেই ভণ্টিৰ কাৰণেহে যাব লগা হৈছে, আৰু মায়ে ইমান জোৰ কৰি থকাৰ কাৰণে। নহ'লে যে মই সেইখন ঘৰত মৰি গ'লেও ভৰি নিদিলোগৈহেঁতেন। হ'ব, এতিয়া এইবিলাক বাদ দিয়া। ৰাতিপুৱা সেই আকৌ যাব লাগিব নহয়। এতিয়া সোনকালে শুই থাকা। এইবিলাকৰ বিষয়ে ভাবি থাকিলে নিজৰে মাথা বিষ হ'ব। তুমি ঠিকেই কৈছা। এইবিলাক ভাবি থাকিলে নিজৰে মাথাটো বেয়া হ'ব। এইবোৰ ভাবি থাকি লাভ নাই, আৰু ব'লা শুই যাওঁ সোনকালে। পিছে কথা এটা নহয়, ভণ্টিয়ে গম পায় নেকি আমি যাম বুলি কালিলৈ? মই তাইক সেই ফোন কৰি মায়ে সেই ফোন কৰিব কৈছিলে, মই ক'লোঁ আমি যাম বুলি। তাই ভালেই পাইছে আমি যাম বুলি কোৱাৰ কাৰণে। ঠিক আছে তেনেহ'লে, আহা এতিয়া শুই যোৱা। কি হ'ল, তুমি এতিয়ালৈকে বজাৰলৈ যোৱাই নাই যে? মই তোমাক সেই কালি কোৱা নাছিলোঁ জানো, আজি ৰাতিপুৱাই উঠি সেই বজাৰলৈ যাবা বুলি? বজাৰলৈ আকৌ কিয়? পুৱাই চাহকণো খোৱা নাই, আৰু কিবা আছে নেকি বজাৰলৈ যাব কৈছা যে? ভগৱান, এই মানুহটো যে। কালি তোমাক মই কোৱা নাছিলোঁ আজি দাদা বৌহঁত আহিব কিবা কিবি দিবলৈ মোক, সেইটো কাৰণে বজাৰ কৰি আনিবা, তেওঁলোকক সেই খুৱাই বুৱাই পঠিয়াব লাগিবতো। সেইটো কথা তুমি মাথা মাৰিছা? তোমাৰ দাদা বৌহঁতে ইয়াত এনেও নাখায়। তুমি এইবোৰ মাথা মাৰিব নালাগে। আৰু মই মোৰ পইচা খৰচ কৰিব নাই দেই সেইবিলাকক খুৱাই। এনেও তুমি যি পাৰা সিহঁতৰ পৰা লুটিবাহে। ইয়াত মই সিহঁতৰ কাৰণে খৰচ কৰি থাকিব নোৱাৰোঁ। কিন্তু সিহঁতেতো এদিনীয়াকৈ আহিব। মই বাৰু ভাত সাজ খুৱাই নপঠিয়ালে তেওঁলোকে হ'লেও কি বুলি ভাবিব? আকৌ তোমাৰ বিষয়েতো কি বুলি ভাবিবনো?
মোৰ বিষয়ত যি বুলি ভাবি থাকক, মোৰ মতলব নাই। খালি তুমি এটাই মনত থবা, এতিয়া আৰু তুমি মোৰ পত্নী, তুমি মোৰ হৈ মানে মোৰ দৰে চিন্তা কৰিব লাগিব। তেওঁলোকৰ পৰা অকল পইচা লোৱা আৰু বস্তু লোৱা, এইবিলাক মাথা মাৰি নাথাকিবা তেওঁলোকৰ ওপৰত খৰচ কৰিম বুলি। তেওঁলোকৰ বহুত পইচা আছে, আমাৰহে নাই। হয় দিয়া, তুমি ঠিকেই কৈছা। সেইটো কাৰণেতো মই মাক কৈ পঠিয়ালোঁ ন, মোক সেই কিবা কিবি বস্তু লাগে, মোৰ ইয়াত বস্তু নাইকিয়া হৈছে, মানে তোমাৰো সেই দৰমহা পোৱা নাই বুলি ক'লোঁ। সেইটো কাৰণে মায়ে লগালগ তেওঁলোকৰ হাততে সেই বস্তুবোৰ দি পঠিয়াইছে। সিহঁত দুটালে মোৰ হাঁহি ওলাইছে। যিদৰে উচাত মাৰিছিলে নহয়, এটা সময়ত মোক কেনেকুৱাখিনি কৰিছিলে। মই বেয়া ল'ৰা, মোৰ চৰিত্ৰ বেয়া, মোক তামুক কিমান কথা শুনাইছিল। এতিয়া কিন্তু মোৰ ভৰিতে পৰিবলগীয়া হৈছে। হ'ব দিয়া, আগৰ কথাবোৰকে ধৰি নাথাকিবাচোন। তেতিয়া যি ক'লে আৰু এতিয়া তেওঁলোকে নিজৰ ভুলবোৰ বুজি পাইছে নহয়। তেওঁলোকে একো বুজি পোৱা নাই, তোমাৰ খাতিৰতহে আহিছে। সেইটো কাৰণে কৈছোঁ, তুমি যেনেকৈ তেনেকৈ সেই ঘৰখনত থকাৰ ব্যৱস্থা কৰা। তোমাৰ মাৰ লগত কথা পাতা সোনকালে, নহ'লে কিন্তু তোমাৰ বৌয়ে সকলোবোৰ সম্পত্তি লুটপাট কৰি ল'ব আকৌ। তেতিয়া কিন্তু কান্দি লাভ নাই। হয় দিয়া, মই মাৰ লগত এই বিষয়ে পাতিম, তুমি চিন্তা কৰিব নালাগে। আৰু মায়ে এনেও মোক তাত থাকিবলৈ দিবই। তোমাৰ ভাবি থাকোঁতে দিন যাব। তোমাৰ বৌহঁতে মাৰ মাইণ্ডটো ৱাছ কৰিব, তাতে দাদাইতো সম্পূৰ্ণ তোমাৰ বৌৰ কথাই শুনে। সেইটো কাৰণে কৈছোঁ, সোনকালে মাৰ লগত এই বিষয়ে কথা পাতা, নহ'লে কিন্তু চব শেষ হৈ যাব আৰু। হ'ব, এতিয়া এইবোৰ বাদ দিয়া, ব'লা বাহিৰলৈ যা। আলহী আহিলে নেকি, সেই গাড়ী আৱাজ শুনাগতে লাগিছে। ব'লা। কোনো ওলাই অহা নাই যে, আমি আহিছোঁ বুলি গম নাপায় নেকি বাৰু? তুমি নহ'লে মাতষাৰ লগাই চোৱাচোন, সেই অংকিতাকে মাতা, তাই ওলাই আহিব নিশ্চয়। নাই, মই নামাতো দেই, তুমিয়ে মাতা। নিজৰ ভণ্টিক তুমিয়ে মাতিলে ওলাই আহিব। ভণ্টি, ভণ্টি, আমি আহিছোঁ। ককাইদেউ আৰু নবহে আহিছে। বহক। নবহেনো কেলে, থিয় হৈ আছে যে। ইয়াক দেখিলে মানে একদম মোক খংটো উঠিয়ে যায়, মুখতে খিচা দিবতে লাগে। মোৰ মানে মাথাটো গৰম হৈ গৈছে আৰু এইটোক দেখি। এইটোক ইয়াৰ পৰা যাবলৈ কোৱাচোন, নহ'লে মই ইয়াত কি কৰি পাম ঠিক নাই। এইটো আকৌ ইয়াৰে ঘৰ, ক'লে যাব হয়, সহ্য কৰিবই লাগিব। আৰু তুমি ধৈৰ্য ধৰাচোন, আমি ভণ্টিৰ কাৰণেহে আহিছোঁ। ইয়াৰ কথাবোৰ গুৰুত্ব নিদিবা। তোমাক ই খং উঠাটোৱে বিচাৰিছে, আৰু খং উঠিলে তেতিয়াহে আকৌ মাক কিবা কিবি সেই ভণ্টিৰ হতুৱাই লগাব। সেইটোৱেতো, ভণ্টিৰ কাৰণে এইটো সহ্য কৰিব লগা হৈছে, নহ'লে যে ইয়াক মই কি কৰিলোহেঁতেন নহয়। কি হ'ল ককাইদেউ আৰু নবৌ, ফুচফুচকৈ কথা পাতি আছে যে, খং উঠিছে নেকি আকৌ মোৰ আগত? কোৱা নাছিলোঁ জানো এদিন সকলো সেই তল পৰিবই লাগিব বুলি? এতিয়া সেইটোৱে হ'ল আৰু। পিছে বহক দিয়ক, সেই আপোনালোকৰ ভণ্টি আহি আছে। দাদা, নবৌ, তহঁত দুটা পালে শিৱ আকৌ। নাই, এইখন ঘৰত পঢ়িব নোৱাৰোঁ আৰু দেই। সেই তোৰ কাৰণে সেই কিবা কিবি বস্তু দুটামান লৈ আহিছিলোঁ, মানে মায়ে দি পঠিয়াইছিল, তই চাই লচোন। দাদা, কিয়নো তেনেকৈ কৈছ? বচোন ব। পিছে সেই মায়ে বস্তু দি পঠিয়াইছে বুলি মই গম পাওঁ। এনেও আৰু এজনী ছোৱালী যেতিয়া নেকি দি পঠিয়াবই। পিছে ভাল বস্তু আনিছে নে নাই আকৌ? বৌয়ে আকৌ জানিবা চেঞ্জ কৰি আনিছে নেকি আকৌ? ভণ্টি, তুমি কিয় তেনেকৈ ভাবিছা? আৰু মোৰ চেঞ্জ কৰিবলগীয়া কিটো আছেনো? মই কেলৈ চেঞ্জ কৰিম? তোমাৰ মায়ে তোমাৰ কাৰণে যিবোৰ কিনি দিছে তাকে মই লৈ আহিছোঁ। নহয়, মানে মই সেই বেয়া অৰ্থত ক'ব বিচৰা নাছিলোঁ। আচলতে তোমাৰ ভাল লাগিলে তুমি থৈ দিবও পাৰা ন, সেইটো কাৰণে কৈছিলোঁ আৰু। হ'ব দিয়া, কোনে কি অৰ্থত কয় মই ভালদৰে বুজি পাওঁ, কাৰণ এতিয়া মই সৰু ছোৱালী নহয় যে। পিছে এইবিলাক বাদ দিয়া, তোমালোক বহা আকৌ। আহিছা যদি সেই ভাত পানী খাই যাবা। নাই দে, আমাৰ এফালে কাম আছে, সেই চাইলিৰো কাম আছে ঘৰত। সেইটো কাৰণে আমি সোনকালে যাওঁগৈ। তই এই বস্তুবোৰ ভৰাই ল'বি, আমি আহিছোঁ দে এতিয়া।